এপিএসসি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। কেলেংকাৰী আচলতে কোনে কৰিছিলে? নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল, কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোক কোন জানেনে? স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ ২ নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা। মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছো যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে। এইটো লুকুৱাই লৈ এইটো কমকে কৈ অন্য ফাংফুং কথাবিলাক বেছিকে কৈ থাকিলে কোনো ৰিজাল্ট নাই। এপিএসসি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাৰ্জাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতি সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম এই ফ্ৰড কি নাম দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে। এজন হল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয়, আৰু এজন মন্ত্ৰী আছে সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব নুলিয়াই আপোনালোকে? মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছো এজন বিধায়কে। এই কেলেংকাৰী আটাইতকৈ বেছিকে কষ্ট কৰা মানুহজন মই, জেলত গৈছো মই। এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰাবৰ ব্যৱস্থা কৰিছো মই। আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছো যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা।